এটো কি কৰিছা তুমি? হেল্ল' কি এভৰিৱান, কৰিছা? আজি হ'ল ধনতেৰাছ আৰু মাইনাই চাকি ধুই আছে। চাকি ধুই আছা? কি কৰিবা তো? আৰু ধনতেৰাছৰ কাৰণে চাকি সেইটো আনিছোঁ, এনেকে নহ'লে চাকি দিব ভাঙি যাব লাগে নহয় বাৰীৰ তোমাৰ। ভিতৰত। মই ভাঙিলে কেনেকৈ আকৌ নাজানো, পঞ্জিকাত পাইছোঁ, সেইকাৰণে যি পাৰিছোঁ সেইখিনি আৰু কৰিব চেষ্টা কৰিছোঁ। তই কিহৰ কাৰণে আনিছানো? মোৰ কাৰণে? থৈ দিয়া, ভাঙি যাব মা। চা একবাৰ মুখখন চাওঁ, হাঁহি মাত দি এটা হাঁহি। থৈ দি। আৰু এইটো দেখাই দিয়া কি আছে ইয়াতে। এয়া হ'ল মুগৰ দাইল, খাবা দে গধূলি। তিয়াই থৈ এইটো দিছোঁ জিকে থৈ দি। তাতে। এয়া নিমখ আনিছোঁ আৰু এই নিমখেৰে এই কেইদিন দেৱালী কেইদিন ঘৰ মুচিব লাগে। বেয়া শক্তিয়ে যিহেতু প্ৰভাৱ হেৰি কৰে, সেইকাৰণে বেয়া শক্তি নাশ হ'বৰ কাৰণে নিমখেৰে ঘৰ মুচিম। আৰু এয়া দেৱালীৰ কাৰণে লাড়ু বনাইছোঁ, নাৰিকল লাড়ু, চুজিৰ লাড়ু কেইটামানে বনাইছোঁ আৰু কি বনাম আৰু। চব থাকিলে আৰু ধনতেৰাছৰ কাৰণে ঝাৰু আনিছোঁ দুডাল। আৰু পুৰণা ঝাৰু আছে, পুৰণা ঝাৰুডাল বেয়াই হৈছে, হ'লেও আৰু এই দুদিন চলিম আৰু কিবা কৰি। এতিয়া মই কলা ফিঠা বান্ধি থৈ দিম, যিহেতু কলা ফিঠা বেলেগ নাই সেইকাৰণে টাকুৰি ফিঠা বান্ধি থৈ দিম। আৰু এই দুদিন এয়াই চলাম, নতুনটো দেৱালী গ'লে ব্যৱহাৰ কৰিম। আৰু দিনতে মই এডাল তুলসীৰ পুলি এডাল আনিছোঁ, যিহেতু লক্ষ্মীৰ ধনতেৰাছত তুলসী পুলি আনিব লাগে। কাৰণে টাবতে মই তুলসীৰ পুলি দিছোঁ এটা, আৰু চাকি দিয়াতে দিছোঁ আৰু বাহিৰৰ ফালেও চাকি দিছোঁ। আৰু এয়া আহিছে, এইটোতো চিনিয়ে পাইছে কি বস্তু হয়। আৰু পুৰিয়া আনিছোঁ, এই দুটা আনিছোঁ গুটি। পুৰিয়া সেন্দুৰ আৰু ৰুদ্ৰাক্ষৰ গুটি, কৰি গুটি, এয়া সোণ। এয়া হ'ল মিঠাই আৰু পুৰিয়া আৰু পইচা এটা দিছোঁ। আৰু এয়া হেৰি মানে পইচা এটা আনিছোঁ, ৰূপৰ পইচা। আৰু এয়াই আৰু আজিলৈ আহিছোঁ, বাই বাই।